আপোনালোকে যদি স্বয়ং আঁচনি লাভ কৰিবলৈ সক্ষম হোৱা নাই তেনেহ'লে মোৰ এই ভিডিঅ'টো চাওক আৰু ফোনৰ জৰিয়তে কি ক'লে সকলো কথা শুনক। আহক সকলোৱে মিলি একেলগে ভিডিঅ'টো উপভোগ কৰোঁ। আপোনাক সুধি চাব কৈছিলে সেইকাৰণে সুধিলোঁ। নহয়, এইটোতো একজেক্টলি ধৰক না, এইটো মোৰ পক্ষে মনত ৰখাটো সম্ভৱপৰো নহয়। হয় আমি মাৰ্কিং চাৰ্কিং দি পেলাই আমি পঠিয়াই দিছিলোঁ, ঠিক আছে। আপোনালোকৰ সন্মুখতে কৰিছিলোঁ মাৰ্কিং, হয় নাই? মনত আছে চাগে? হয় আমি ফৰ্ম চৰ্ম ফিল আপ কৰি আপোনালোকৰ ডাটা চাটা লৈ পেলাই আমি পঠিয়াই দিছিলোঁ। হয় তাৰপিছত ফাইনেল মাৰ্কিংটো মেজিষ্ট্ৰেটে কৰিছে, এইটোতো আমি কৰা নাই। তো এইটোতো মেজিষ্ট্ৰেটে সুধিব লাগিব, ADC ছাৰক সুধিব লাগিব। কেনেকৈ পাম? এতিয়া কথাটো হৈ গ'ল যে মানে এতিয়া মই ক'ব নোৱাৰিম যে আপোনালোকৰ কি কাৰণত হোৱা নাই, কি কথা কি বাৰ্তা মই নাজানো। আপোনালোকে কেনেকৈ গম পালে যে হোৱা নাই বুলি? নাই আজিলৈকে মেছেজ অহা নাই। আচ্ছা, আৰু হেৰি আৰু আপোনালোকৰ চাগে হয়তো নেক্সট পেজৰ কাৰণে হয়তো নামটো দি থোৱা আছে। নেক্সট পেজ কেতিয়া হ'ব? নহয়, হয়তো আপোনালোক এইবাৰত নহয়, নেক্সট টাইমত হ'ব চাগে। নেক্সট টাইমত? এইটোতো চিৰিয়েল, মানে এইটোতো ৱেইটিং লিষ্ট টাইপৰ বস্তুটো। অঁ কিছুমানক এইবাৰ দিলে, কিছুমান আকৌ 6 মাহ 7 মাহ পিছত কিছুমানে পাব, আকৌ তাৰে 1 বছৰৰ পিছত আৰু কিছুমানে পাব। আৰু প্ৰথম ফেজত যে 30,000 টকা দিব, মোষ্ট প্ৰবেবলি এনেকুৱা হৈছে কোনো গোটৰ কোনোবা কেইজন মানুহে পাইছে, চবে পোৱা নাই, এনেকুৱাও আছে। এনেকুৱাও হৈছে। আমাৰ ওচৰৰ দুটা গ্ৰুপ আছিলে, 2টা গ্ৰুপৰে নাই সোমোৱা। কি কয়? আমাৰ ওচৰত টিঙাইত আমাৰ 2টা গ্ৰুপ আছিলে, 2টা গ্ৰুপৰে নাই সোমোৱা। আচ্ছা, কি বা কাৰণত হোৱা নাই এতিয়া একজেক্টলি মোৰতো এইটো জ্ঞাত নহয়, তাৰমানে মই এইটো ক'ব নোৱাৰিম। হয় মানে ক্ৰাইটেৰিয়াখিনি এইটো যিখিনি আছে আমিতো যেনেকৈ পাইছোঁ তেনেকৈ পঠিয়াই দিছোঁ। এতিয়া তেওঁলোকে ক'ব পাৰিব কিয় দিছে কিয় দিয়া নাই। মানে এইটো এনে কিবা নাপাবলৈকে কিবা এনে কাৰণ আছে নেকি? কিহৰ কাৰণে? হয়, যদি আপোনাৰ বেংকত যদি কিবা কথা আছে, বেংকত যদি আপোনাৰ কিবা প্ৰব্লেম আছে, আপুনি যদি কিবা আঁচনিত হয়তো আগত চাগে পইচা পাইছে, সেই কোনোবা এজন দুজনৰ একাউণ্টত পুৰণা কাৰোবাৰ পইচা সোমাইছে, চৰকাৰী আঁচনিৰ পইচা সোমাইছে, এনেকুৱা বহুত ক্ৰাইটেৰিয়াছ আছে। এইবিলাক ক্ৰাইটেৰিয়াছত এটা বস্তু নাকচ কৰিছে চাগে। আৰু যদি গ্ৰুপৰ এজনৰ কিবা চৰকাৰী আঁচনি সোমাইছে, বাকী কেইজনো নাপায় নেকি? নহয়, তেনেকুৱা নহয়। সেইকাৰণেতো ক'লো, কোনোবি গ্ৰুপত এনেকুৱাও আছে যে 10জনীয়া গোটত 3জনে পাইছে, বাকী 7জনে পোৱা নাই, এনেকুৱা হৈছে বুলি মই গম পাওঁ তাৰমানে। হয়, আৰু মানে গোটেই গ্ৰুপটো নাপালে মানে চবৰে কিবা অলপ প্ৰব্লেম আছে চাগে ন? কিবা এটা প্ৰব্লেম আছে চাগে, কিবা এটা প্ৰব্লেম আছে। এইটো বেংকৰ ফালৰ পৰা কিবা প্ৰব্লেম থাকিব পাৰে। মই চিয়ৰ নহয় কিন্তু দেই, মই এইটো কথাটো চিয়ৰ নহয়। সেইটো মানে আপুনি জানিবলৈ হ'লে মেজিষ্ট্ৰেটক সুধিব লাগিব, ADC ছাৰক। লগতে বেংকৰ যিজন আছিলে, বেংকৰ মানুহখিনিকোতো মতা হৈছিলে না। বেংকৰকো ক্ৰছ চেকিং কৰিছে, তো বেংকৰ মানুহখিনিকো আপুনি সুধিব লাগিব যে কি ক্ৰাইটেৰিয়াত বেংকে আপোনাক ৰিফিউজ কৰিছে। আপুনি মানে ধৰক মোকে হওক বা এনেকুৱা ধৰণৰ বাইদেউকে হওক, যোনে মানে আমি ফেচ কৰিছো আপোনালোকক, আমাক সুধি একজেক্টলি লাভ নহ'ব আপোনাৰ। আপুনি যদি কুৱেশ্যন কৰে তাৰমানে, আপুনি সুধিব লাগিব বেংকাৰক সুধিব লাগিব। চবৰে বেংক হয়তো বেলেগ বেলেগ হ'ব পাৰে। পাৰ্চনেল আপোনাৰ আইডেণ্টিটি লৈ পেলাই, আপোনালোকৰ পেন কাৰ্ড লৈ পেলাই আপোনাৰ বেলেগ একাউণ্ট আছে নেকি সেইটোও হয়তো চাব পাৰে। আই ডু নট ন', মই কথাটো কৈছো, সম্ভাৱনাৰ কথাহে কৈছো দেই। যে এটা পেন কাৰ্ডত টিপিলেতো চব ওলাই যায় না, বাকী খাতাবিলাকো হয়তো চাগে চেক কৰিছে, ক্ৰছ ভেৰিফাই কৰিছে, তেতিয়াহে চাগে হয়তো নাকচ কৰিছে বা কিবা কৰিছে, এনেকুৱা হ'ব পাৰে। তাৰমানে আই এম নট চিয়ৰ, মই বিলকুল চিয়ৰ নহয়, হ'ব পাৰে তাৰমানে। এইটো DC অফিচত সুধিলেও চাগে ভালকে জনা যাব ন? DC অফিচত সুধিলে আপুনি গম পাব। ঠিক আছে, হ'ব বাৰু। থেংক ইউ।